Hello everyone, welcome back to my channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ডে 2 হয় মেহেন্দি চেৰেমনি। এয়া কইনা পুৰা মেহেন্দি আকাত ব্যস্ত হৈ আছে আৰু খুব ধুনীয়া লাগিছে মেহেন্দিখিনি। আৰু এইবিলাক মোৰ কাজিন হয়, সিহঁতেও মেহেন্দি আকাত পুৰা ব্যস্ত। আমি আহি যিহেতু বজাৰ কৰাই নাই, বিয়াত পিন্ধিবলগীয়া কাপোৰ একো কিনা নাই, সেইকাৰণে ওলাই আহিলোঁ বজাৰ কৰিবৰ কাৰণে। যিহেতু পূজাৰ বতৰ আছিলে, বহুতেই ভিৰ আছিলে। আৰু বজাৰ কৰি হোৱাৰ পিছত আমি আইচক্ৰীমে খাই ল'লোঁ আৰু যিহেতু বেলেগ একো খাব মন যোৱা নাই, ঘৰত ভাত খাই মেলি আহিছোঁ। আৰু এতিয়া খুব সোনকালে এতিয়া সন্ধিয়াটো লগা হৈছে। এয়া আমি আহি পাই গ'লোঁ সি বিয়া ঘৰ, আৰু আগত দেখিছেই মই মেহেন্দি পূৰা আঁকি আছোঁ। আৰু কইনা ইয়াৰ পৰা মেহেন্দি আঁকি হৈ গ'ল দুইটা চাইডে, আৰু মেহেন্দি শুকালেও কইনাৰ। তাকে মই কৈ আছিলোঁ যে কি কৰিছ কি নাই কৰা, আৰু লগতে খাই আছোঁ, চাহো খাই আছোঁ। আৰু মোক যে বিস্কুটছ খুৱাইছে তাই হয় মোৰ কাজিনছ হয়, একে মোৰ সৰু দাদাৰ ছোৱালী হয় তাই। আৰু এইবিলাকে দেখিছে নহয় ইমান এনজয় কৰি আছে। আৰু মই দুইখনতে ওপৰৰ ছাইডতহে আঁকিছোঁ, তলত আঁকা নাই, যিহেতু ওপৰখিনিত আঁকিলে বেছি ভাল লাগে। আৰু এয়া হৈছে এতিয়া ডান্স কৰি আছে কইনাৰ যিখিনি ব্ৰাইড মেটছ হয়, সকলোৱে মিলি এনেই জমনি কৰি আছিলে, আৰু ময়ো অলপ এনেই নাচি দিলোঁগৈ গৈ। পেণ্ডেলৰ কাম এতিয়াও কৰি আছে কাৰণ ডেক'ৰেশ্যনটো হোৱা নাই কমপ্লিট। আৰু এয়া হৈছে চেল্ফি পইণ্টটো খুব ধুনীয়া হৈছে, কালি আৰু ফটো উঠাতহে জোৰ। আৰু এতিয়া কইনাই কাটিছে ব্ৰাইড টু বি কেক গোটেই ব্ৰাইড মেটছখিনিৰ লগত মিলি। আৰু আমিবোৰ এয়া পিছফালে পূৰা লেকচাৰত ব্যস্ত। জানেই নহয় মাইকী মানুহ লগ হ'লে কি হয়, সেয়া পূৰা কথাত ব্যস্ত। আৰু আগতে মই মোৰ শ্বৰ্টছবিলাকত মই আপোনালোকৰ সকলোখিনি শ্বেয়াৰ কৰি থৈছোঁ, আপোনালোকে চাই ল'ব। কইনাৰ বেলেগ ফূৰ্তি মানে কাইলৈ যাব যে ঘৰত। আংকল বঢ়িয়া আংকল। এয়া হৈছে ৰিচিপশ্যনৰ দিনাখন কইনা ৰেডি হৈ আছে আৰু মেকআপ আৰ্টিষ্ট ৰেডি কৰাই আছে। খুব ধুনীয়া লাগিছে কইনাক দেখিবৰ কাৰণে, আৰু যিহেতু তাই লেহেংগা পিন্ধিছিলে খুব মৰম লাগিছে দেখিবৰ কাৰণে। আৰু এয়া মেহেন্দিৰ কালাৰো খুব ধুনীয়া হৈছে। আৰু কোৱা শুনিছোঁ মেহেন্দিৰ কালাৰ যাৰ বেছি ভাল হয়, মানে বেছি কাঢ়া হয়, সেইবিলাকক বোলে খুব মৰম কৰে। আৰু এয়া মই অলপ ভিডিঅ' কৰি আনিলোঁ, আৰু মই মা গৈছিলোঁ কইনাক ওলোৱা সময়ত চাবলৈ। আৰু এয়া আমিও ৰেডি হ'ব লাগিব কাৰণ টাইমটো মানে 11টামান বাজিয়ে গৈছে, যিহেতু ৰিচিপশ্যন 12টা বজাৰ পৰা, সেইকাৰণে মই একেবাৰে ৰেডি হৈ আছোঁ। আৰু সেইদিনাখন আমাৰ মামাহঁতো আহিছিলে বিয়া খাবৰ কাৰণে। এয়া মামীয়ে আৰু মামীৰ ডাঙৰ ছোৱালীজনী, মোৰ কাজিনছে মোৰ চুলিখিনি অলপ হেল্প কৰি দিছে বান্ধাত। যিহেতু মোৰ চুলিখিনি ক'বলৈ যোৱাৰ সময়ত এনেকুৱা হয়, চুলিখিনি মানে ভাঁজ নলয়, কেনেকৈ কি কৰিম একো ভাবি নাপাওঁ, সেইকাৰণে মামীয়ে অলপ হেল্প কৰি দিলে মোক। আৰু ফাইনেলি ৰেডি হৈ গ'লোঁ। আৰু মই পিন্ধা কাপোৰযোৰ এযোৰ হয় মেখেলা চাদৰ, মই লেভেণ্ডাৰ কালাৰ পিন্ধিছোঁ, আৰু মামীয়ে ডাৰ্ক গ্ৰীণ কালাৰৰ এখন শাৰী পিন্ধিছে, খুব ধুনীয়া লাগিছিলে শাৰীখন। আৰু ৰিচিপশ্যনত ইমান ভিডিঅ' কৰা নহ'ল, যিহেতু আমাৰ আহি পোৱাই দেৰি হৈ গৈছিলে। আৰু এতিয়া দৰা অহাৰ সময়, আৰু এয়া দৰাক কাটিবৰ কাৰণে ৰেডি কৰি আছে চিকেন গোটাকৈ বনাইছে তন্দুৰী। আৰু এতিয়া দৰা অহাৰ সময় হৈ গৈছে, আৰু দৰা আহি পাই গৈছে। আৰু সন্মুখত আহি পোৱাৰ আগতেই মানে এয়া ফুটাইছে বম। দৰা ঘৰৰ মানুহে এইখিনি এনজয় কৰে আৰু বিয়াৰ আগত, দৰা অহাৰ আগত। তাৰপিছত আৰু সকলোৱে ফটো ভিডিঅ' এনেধৰণে লৈ আছে। মই ভালদৰে কৰিব পৰা নাই ভিডিঅ'খিনি। আৰু সকলোখিনি মানুহ আগফালে ৰৈ আছে, কাৰণ দৰা ঘৰৰ মানুহখিনিক আদৰিব লাগিব যিহেতু, সেইকাৰণে এনেধৰণে সকলোখিনি ৰৈ থাকে বাহিৰত। আৰু
চাওঁতে চাওঁতে বিয়াখন শেষে হৈ গ'ল আৰু এতিয়া এয়া চিনাকি পৰ্ব দৰা কইনা ঘৰৰ মানুহখিনিক দৰাৰ লগত চিনাকি কৰাই দিয়ে আৰু এয়া হৈছে কইনাৰ বিদায় সময় কইনা একেবাৰে গাড়ীত উঠিয়ে ল'লে আৰু বাকী ভিডিঅ' আপোনালোকৰ লগত দেখুওৱা নহ'ল কৰাও নহ'ল তেনেকৈ আৰু যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব আৰু নতুনকৈ যদি চেনেলত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু নেক্সট দিনাখন হয় এয়া দৰাৰ ঘৰত গেট টুগেডাৰ পাৰ্টি আছে আমি সকলোখিনি গ'লোঁ খুব এনজয় কৰিলোঁ আৰু এয়া হৈছে কইনাৰ ৰুমত আৰু কইনাও পূৰা ফটো উঠাত ব্যস্ত আমি সকলোখিনি এনেধৰণে বহি আছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম তেনেহ'লে আজিলৈ আহোঁ বাই বাই